সেইজনৰ বাবে জীয়াই থাকিব শিকা যিজনে তোমাৰ বাবে মৰিবলৈও সাজু। দুনিয়া মহিলা হ'ল মূল্যৱান অলংকাৰ, কিন্তু এগৰাকী মহান মহিলা হ'ল সম্পদ। প্ৰেমৰ আৰম্ভণি আৰু পৰিহিত প্ৰেমিকা সদায়ে গভীৰ নৃশংসবোধক অনুভৱ কৰে। হাঁহি হ'ল দেহ মনক প্ৰশান্ত কৰিব পৰা এটা মনোহত, আৰু তাৰ কোনো পাৱক্ৰিয়া নাই। জ্ঞান দুই প্ৰকাৰৰ, একোটা বিষয় সম্পৰ্কীয় হয় আমি নিজে জানো, অথবা সেই বিষয়ে যাৱতীয় তথ্য ক'ত পোৱা যাব পাৰে সেই কথা আমি জানো। যিজন মানুহে পিছফালৰ পৰা তোমাক ছুৰীৰে আঘাত নকৰি সন্মুখৰ পৰা কৰে তেওঁকে ভাল বন্ধু বুলি ক'ব পাৰি। নাৰী আৰু পুৰুষে অলপ দৃষ্টিৰে পৰস্পৰলৈ চাই থকাটো প্ৰেম নহয়, দুয়োজনে একেটা দিশলৈ চাই থকাটোৱেই প্ৰেম। একমাত্ৰ প্ৰাণীৰ প্ৰতি থকা ঘৃণাই জঘন্য পাপ নহয়, তাতোকৈ জঘন্য পাপ হ'ল কাৰোবাৰ প্ৰতি থকা অৱজ্ঞা। পৰই সকলোকে বিশ্বাস কৰে, মাজবহিয়াই সকলোকে সন্দেহৰ চকুৰে চায়, আৰু তৰুণে জানে সকলোখিনিয়েই। সাফল্যৰ উচ্চতম শৃংগত যদি আহৰণ কৰিবলৈ ইচ্ছা কৰিছা, তেন্তে নিম্নতম পৰ্যায়ৰ পৰা সাধনা আৰম্ভ কৰা। আপুনি পুৰুষেই হওক বা মহিলাই হওক, এই পৃথিৱীত সাহসৰ অবিহনে একোকেই কৰিব নোৱাৰে। সন্মানৰ পিছত সাহসী হ'ল শ্ৰেষ্ঠ মানৱ প্ৰমূল্য। মহিলাক ভুল নুবুজিব, মহিলাই সকলোকে ক্ষমা কৰি দিয়ে, অন্যথা মানৱ জাতি তাহানি বাই নিঃশেষ হৈ গ'লেহেঁতেন। হতাশাগ্ৰস্ত লোকক প্ৰবলিত কৰিবলৈ কেতিয়াও আগ নাবাঢ়িবা। মানুহৰ সাহস অনুপাতে জীৱনৰ বিগস্তি ঘটে বা জীৱনৰ সংকষ্টি হয়। সাহসেই সফলতাৰ চাবি। সভ্যতাৰ লক্ষ্য হ'ল ৰাজনীতিক অন্তহাৰ কৰি তোলা আৰু বিজ্ঞান কলাক জীৱনৰ অবিচ্ছেদ্য অংগ কৰি তোলা। কেনেকৈ প্ৰখ্যান কৰিব লাগে তাক জনাটো কেনেকৈ সন্মতি জনাব লাগে তাৰ প্ৰমাণে গুৰুত্বপূৰ্ণ। পুৰণি বন্ধুৱেই হ'ল মানুহৰ সুন্দৰতম দাপোন। নিজক আৰু পৃথিৱীখনক ভাল পাবলৈ শিকাটো হ'ল জীৱনজোৰা এক প্ৰেম কাহিনীৰ মধুৰ আৰম্ভণি। আপুনি সন্মান কৰা মানুহজন মোক দেখুৱাই দিয়ক, আপুনি কেনেধৰণৰ মানুহ মই আপোনাক জনাই দিম। নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো কেনেকুৱা হ'ল নিশ্চয় কমেণ্ট কৰি জনাব, আৰু যিসকলে এতিয়া চেনেলখন ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে এটা লাইক কৰি দিবা। জয় আই অসম।